फैगौ 6 नभेम्बर खालि कच राजबंशी सन्मिलननि बानजायनायाव गसाइगावनि श्रीरामपुराव रेल लामा होबथाना सोमावसारनो फोसावदों। कच राजबंशी हारिनो थाबैनो एसटि होनांगौनि दाबिखौ लानानै फैगौ 6 नभेम्बर खालि फुंनि 8 रिंगानिफ्राय जागायनानै सानजौफुनि 1 रिंगासिम गसाइगाव महकुमानि श्रीरामपुराव रेल लामा होबथाना सोमावसारनो फोसावदों। बेनि लोब्बाजों दिनै कच राजबंशी सन्मिलननि आफादगिरि प्रणब नारायण देब दैदेननाय मोनसे हानजाया रेल लामा होबथाना सोमावसारनो गोनां जायगायाव दावबायफैदों। প্ৰতিটো অঞ্চলৰ আমাৰ যিবিলাক জিলা সমিতি আছে, আমাৰ আঞ্চলিক সমিতি আছে, আমাৰ যিবিলাক প্ৰাথমিক সমিতি আছে, সকলোকে আমি সকলোৰ লগত আলোচনা কৰিছোঁ, সকলোৰে বাৰ্তা পঠাইছোঁ, সকলোৰ আমি তৃণমূল পৰ্যায়ত ৰাইজৰ মাজত সোমাইছোঁ। আমাৰ কমিটি বা আমাৰ সংগঠনৰ যি যেনেধৰণে ষ্ট্ৰাকচাৰত আমি কাম কৰিছোঁ, গতিকে সকলো ৰাইজৰ পৰা আমি সুন্দৰ সঁহাৰি পাইছোঁ। ৰাইজ আজি উৎকণ্ঠাৰে আছে, উদ্বিগ্নতাৰে আছে যে আন্দোলনৰ কাৰ্যসূচীত যোগদান কৰিবৰ বাবে তেওঁলোক আগ্ৰহী প্ৰকাশ কৰি আছে। কিন্তু প্ৰশাসনৰ এনে দমন নীতি বা ঘৰে ঘৰে গৈ যে পুলিচে তেনেকৈ ভয় ভাবুকি প্ৰথমবাৰৰ পৰা পাইছোঁ। আমাৰ কোচ ৰাজবংশী জনজাতিকৰণৰ আন্দোলনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আমি প্ৰত্যক্ষ কৰিছোঁ যে পুলিচ প্ৰশাসন এনেভাৱে লাগিছে, এনেভাৱে ভয় ভাবুকি দিছে। ঘৰে ঘৰে গৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক ভয় ভাবুকি দিয়াটো অতি দুৰ্ভাগ্যজনক আৰু গৰিহণা আমি সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ পৰা তীব্ৰ গৰিহণা দিছোঁ। আৰু এই ক্ষেত্ৰত যদি দমন কৰিব বিচাৰে, দমন কৰিব বিচাৰোঁতে যদি কিবা অপ্ৰীতিকৰ ঘটনা হয়, তাৰ বাবে কিন্তু জিলাৰ প্ৰশাসন আৰু অসম চৰকাৰ দায়বদ্ধ থাকিব লাগিব। কিমান ঘণ্টা হ'ব? 5 ঘণ্টাৰ হ'ব, ৰাতিপুৱা 8টাৰ পৰা 1 বজালৈ। আজি আমি ইয়াতে পৰিদৰ্শন কৰিলোঁ শ্ৰীৰামপুৰৰ ষ্টেচন আৰু আশে পাশে এইবিলাক স্থায়ী ৰাস্তা পদূলি বা গোটেইখিনি আমি পৰিদৰ্শন কৰিলোঁ। আৰু 5 তাৰিখৰ অহা 6 তাৰিখৰ বাবে আমি পূৰ্ণ প্ৰস্তুতিৰে আন্দোলনৰ কাৰ্যসূচী আমি ইয়াত আগবঢ়াই নিছোঁ আৰু আশা ৰাখিছোঁ কোচ ৰাজবংশী জনগণে মিলি এই আন্দোলনৰ কাৰ্যসূচী সফল কৰিব। পুলিচ অহা মানে কি, পুলিচ আহিলে মানে বেলেগ পালে মানে আমাৰ প্লেন কৰাব মানুহ কোনফালে বন্ধ কৰিব লগাই দিব এতিয়া কি মানুহ আমি এইফালৰ পৰা আহি এইফালে বাড়ি বাড়ি